নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভাৰ্গৱ ব্লগছত। আৰু আজি মই আছোঁ দুলীয়াজানত। যোৱাকালি মই গাড়ী উঠিছিলোঁ, আজি ৰাতিপুৱা পাইছোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে জাৰ্ণিটো আপোনালোকক দেখাব নোৱাৰিলোঁ। তো আজি আপোনালোকক দেখাই আছোঁ মই ধলা-শদিয়া গৈ আছোঁ। ধলা-শদিয়াৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখাই আছোঁ, চাই থাকিব। বলক আমি এতিয়া ধলা-শদিয়া যাব লাগে। এয়া আমাৰ প্ৰণৱ আছে, অলপ মেকআপ কৰি আছে, উদয়ন আছে, আৰু এইপিনে হিমাংশু, আৰু এইপিনে আমাৰ দৌলত আছে। আমি 5টা যাম। ভিডিঅ'টো অন কৰিছিল না, ভিডিঅ'টো তাৰ আগতে আমি অলপ এইবোৰ মাৰি ল'ব লাগিব। এতিয়া আমি যাব ওলালোঁ। সিগনেচাৰ এতিয়া আমি অলপ সিগনেচাৰ চোৱাই কিনে যোৱাই কথা আৰু হেৰি সিগনেচাৰ দিয়ক, 4টা দিয়ক। টিলিঙা মন্দিৰ পালোঁ, দেখাই আছোঁ চাব। এইটো টিলিঙা মন্দিৰ, 1, 2, 3টা টিলিঙা আছে, আৰু ভিতৰত অজস্ৰ টিলিঙা আছে। অকণমান দেৰিকৈ দেখাই আছোঁ, আগতে তাৰ পৰা আহি লওঁ। If missing you made me stronger, then I'd be Superman. If I fly around the world, it wouldn't take me longer than it would to be your man. I'd fight 1,000 guys, live to die 1,000 lives. Oh, I'd find another way to make me smarter, just so I could understand. ধলা-শদিয়া পালোঁ। এই ধলা-শদিয়া ব্ৰিজৰ মাজত মই আছোঁ, আৰু আগলৈ গৈ আছে এইপিনে। Cut the strings of my guitar.
guitar, stomp your heels into my toes, steal the keys right out my car, and I'll find a way to forgive you.